আজি আমাৰ ডিসকাশনৰ টপিক হ'ল টাইম এণ্ড ডিস্টেন্স। টাইম এণ্ড ডিস্টেন্সৰ চেপ্টাৰটোত টোটেল 5টা ফৰ্মুলা আমি জানিলেই হ'ব নৰ্মেলি কুৱেশ্যনবোৰ সলভ কৰিবৰ কাৰণে। তাৰ ভিতৰত প্ৰথম ফৰ্মুলাটো হ'ল S = VT, য'ত S এ বুজাইছে ডিস্টেন্স, V এ বুজাইছে ভেলোচিটি অৰ স্পীড, and time T এ বুজাইছে টাইম। ফৰ এক্সাম্পল, সাপোজ এখন গাড়ী A পজিশনৰ পৰা B পজিশনলৈ 10 মিটাৰ পাৰ সেকেন্ড গতিবেগত গতি কৰি আছে, ভেলোচিটি 10 মিটাৰ পাৰ সেকেন্ড, আৰু টাইম লৈছে 10 সেকেন্ড। তেতিয়া হলে A আৰু B ৰ মাজৰ ডিস্টেন্সটো কিমান? ঠিক তেনেকুৱা ধৰণৰ কুৱেশ্যনৰ কাৰণে আমি নৰ্মেলি এই ফৰ্মুলাটো ইউজ কৰিয়ে এনসাৰটো পাম। ইয়াত কি দিয়া আছে? ভেলোচিটি দিয়া আছে 10 মিটাৰ পাৰ সেকেন্ড এণ্ড দিয়া আছে টাইম = 10 সেকেন্ড। উলিয়াবল দিয়া আছে S ডিস্টেন্স। আমি জানো যে S = VT, V আছে দিয়া 10 আৰু টাইম দিয়া আছে 10, 10 × 10 = 100। ঠিক তেনেধৰণে যদি ভেলোচিটিটো দিয়া নাথাকে, টাইম দিয়া আছে আৰু ডিস্টেন্স দিয়া আছে, তেতিয়া আমি ভেলোচিটিটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব? V = S/T কৰি দিলেই হৈ যাব। বা ভেলোচিটি আৰু ডিস্টেন্স দিয়া আছে, টাইম উলিয়াব লাগে, দেন T = S/V ফৰ্মুলাত আমি পুট কৰি দিলেই এনসাৰটো পাই যাম। মানে তিনিটাৰ ভিতৰত যদি দুটা দিয়া থাকে, 3 নম্বৰটো আমি এই ফৰ্মুলাটো ইউজ কৰি পেলাই উলিয়াই ল'ব পাৰিম। সেকেন্ড ফৰ্মুলাটো হ'ল আমাৰ এভাৰেজ স্পীড। এভাৰেজ স্পীড = total distance by total time. Now let the speed of a car in traveling a distance d 2 and 4 is x meter per second and y meter per second respectively. কি কৈছে? Suppose এই গাড়ীখনে A পজিশনৰ পৰা B পজিশনলৈ যাত্ৰা কৰিছে আৰু A আৰু B ৰ মাজৰ ডিস্টেন্সটো হ'ল d। আৰু কেনেকৈ গৈছে? 2 and 4, ভেলোচিটিটো হ'ল x and y মিটাৰ পাৰ সেকেন্ড ৰেসপেক্টিভলি। মানে 2 মানে হ'ল যোৱা গতিবেগটো হ'ল x মিটাৰ পাৰ সেকেন্ড এণ্ড অহা গতিবেগটো হ'ল মানে ভেলোচিটিটো হ'ল y মিটাৰ পাৰ সেকেন্ড। তেতিয়া হলে আমাক উলিয়াব দিছে এই গাড়ীখনৰ এভাৰেজ স্পীড কিমান। আমি আগতে পাই থৈছো এভাৰেজ স্পীড = total distance by total time. সিম্পল। ভেলোচিটি = S/T। ভেলোচিটি আৰু স্পীড আমি একে ধৰি লম কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত, ঠিক আছে? তো ভেলোচিটি আৰু স্পীডৰ মাজত কনফিউজ নকৰিবা, একে হয় বস্তু দুটা। ইয়াত কি দিয়া আছে আমাৰ? ডিস্টেন্স, এভাৰেজ স্পীড কিমান দিয়া আছে? total distance by total time. তো এভাৰেজ স্পীডটো আমি পাইছোৱে কিমান? S/T। জাস্ট আমি এভাৰেজ স্পীডৰ ক্ষেত্ৰত টোটেলটো লগাই দিলে হ'ল, total distance by total time। এনে স্পীড = distance by time। তো এই কেছটোত আমি কি কৰিব লাগিব? ডিস্টেন্স কিমান দিয়া আছে আমাৰ? d। A আৰু B ৰ মাজৰ ডিস্টেন্সটো হৈ গ'ল d। আৰু টোটেল ডিস্টেন্স কিমান হ'ব? মানে অহা যোৱাৰ কাৰণে এটা d, অহাৰ কাৰণে এটা d, d + d 2d। টোটেল ডিস্টেন্স = 2d। টাইম আমি জানোৱে, টাইম = S/V। এটো S/V। তো টোটেল টাইম কিমান হ'ব? প্ৰথমতে যোৱাৰ কাৰণে যেটো টাইম লাগিব আমাক, কিমান টাইম লাগিব? S/V। S ৰ ভ্যালু দিয়া আছে d, ভেলোচিটি দিয়া আছে x, তো d/x। আৰু অহাৰ কাৰণে লাগিব ডিস্টেন্স d এণ্ড ভেলোচিটি y। মানে টোটেল টাইম কিমান লাগিব আমাক? d/x + d/y। তো এভাৰেজ স্পীড = total distance by total time. টোটেল ডিস্টেন্স কিমান হ'ব? 2d / total time d/x + d/y। যদি আমি এলসিয়াম লওঁ আৰু তেতিয়া d কেনসেল যাব আৰু আমি পাম এভাৰেজ স্পীড = 2xy / x + y। তো এই ফৰ্মুলাটো আমি নোটিস কৰিলে গম পাম যে এভাৰেজ স্পীড উলিয়াবৰ কাৰণে আমাৰ ডিস্টেন্স বোলা বস্তুটো নহলে হয়। সো ইয়াতে ডিস্টেন্সৰ একো
উল্লেখ নাই ডিৰ ভ্যালু ইয়াতে নাই সিম্পল যদি আমি x আৰু y ভ্যালু মানে যোৱাৰ স্পিড আৰু অহাৰ স্পিড যদি গম পাও আমি এভাৰেজ স্পিড গাড়ীখনৰ উলিয়াব পাৰি 3 নম্বৰ হল ৰিলেটিভ ভেলোচিটি বা ৰিলেটিভ স্পিড concept of relative speed comes into operation when both the bodies are in motion relative speed of a moving body with a speed x meter per second in relation to the other moving body with meter per second in same direction is x minus y meter per second in opposite direction x plus y meter per second কি কৈছে ইয়াত যে ৰিলেটিভ ভেলোচিটি নামৰ যেটো কনসেপ্ট হেতু এটা মুভিং অৱস্থাত থকা অবজেক্ট আৰু এটা ৰৈ থকা ষ্টেটিক ষ্টেটত থকা অবজেক্টৰ মাজত এপ্লিকেবল নহয় এই ধৰণৰ ৰিলেটিভ ভেলোচিটি কনসেপ্টটো এপ্লিকেবল হয় যেতিয়াই দুটা বডি মুভিং ষ্টেজত থাকে ফৰ এক্সাম্পল এই কন্ডিশনটো লোৱা এই কন্ডিশনটো অকল এটা মুভিং অবজেক্ট আছে অকল এই গাড়ীখন মুভিং অৱস্থাত আছে বাকি বস্তুবোৰ মুভিং অৱস্থাত নাই এনেকুৱা ধৰণৰ সিচুৱেচনত আমি সিম্পল s vt ফৰ্মুলাটো ইউজ কৰো আৰু যদি হে বস্তুটো মুভিং অৱস্থাত থাকে দুটা অবজেক্ট তেতিয়ালে আমি ৰিলেটিভ ভেলোচিটি কনসেপ্টটো ইউজ কৰো যদি অবজেক্ট দুটা একে ডাইৰেকশনত যায় তেতিয়া হলে তেওঁলোকৰ ভেলোচিটিৰ মাইনাস কৰি পেলাই আমি ৰিলেটিভ ভেলোচিটিটো পাম আৰু অপোজিট ডাইৰেকশনত থাকিলে আমি প্লাস কৰি পেলাই পাম ফৰ এক্সাম্পল সাপোজ এই গাড়ীখনে 5 মিটাৰ পাৰ সেকেন্ড গতিবেগত এটো গতি কৰি আছে আৰু এই গাড়ীখনে এই ফালে গতি কৰি আছে 2 মিটাৰ পাৰ সেকেন্ড গতিবেগত তেতিয়া হলে তেওঁলোকে অপোজিট ডাইৰেকশনত গতি কৰি আছে তেতিয়া তেওঁলোকৰ মাজৰ ৰিলেটিভ ভেলোচিটি হ'ব 5 + 2 = 7 মিটাৰ পাৰ সেকেন্ড যদি তেওঁলোকে একে ডাইৰেকশনত গতি কৰে তেতিয়া হলে তেওঁলোকৰ ৰিলেটিভ ভেলোচিটি হ'ব দুইটা ভেলোচিটিৰ ডিফাৰেন্সটো মানে 5 - 2 = 3 মিটাৰ পাৰ সেকেন্ড এইটো কথাকে কোৱা হৈছে সেম ডাইৰেকশনত ৰিলেটিভ ভেলোচিটি মাইনাস হয় আৰু অপোজিট ডাইৰেকশন ৰিলেটিভ ভেলোচিটি প্লাস হয় অপোজিট ডাইৰেকশন ৰিলেটিভ ভেলোচিটি প্লাস হৈছে সেম ডাইৰেকশন ৰিলেটিভ ভেলোচিটি মাইনাস হৈছে সেম কনসেপ্টটোৱে আমি সাৰ্কুলাৰ মোশনৰ ক্ষেত্ৰত ইউজ কৰিব পাৰো in the relative motion of two bodies moving around a circle in same direction given by x minus y and if in opposite direction x plus y where x and y are the speed of the two bodies in meter per second same যেটো আমি কনসেপ্ট ইউজ কৰিছিলো সাৰ্কুলাৰ মোশনৰ ক্ষেত্ৰতো আমি ইউজ কৰিব পাৰো যদি সেম ডাইৰেকশনত গতি কৰি থাকে দুটা বডি তেতিয়া হলে x minus y আৰু যদি সেম অপোজিট ডাইৰেকশনত গতি কৰি থাকে তেতিয়া হলে প্লাস সেম ডাইৰেকশন মাইনাস অপোজিট ডাইৰেকশন প্লাস ফৰ এক্সাম্পল x কৰ যদি গতিবেগ ভেলোচিটি 5 মিটাৰ পাৰ সেকেন্ড and y = 2 মিটাৰ পাৰ সেকেন্ড যদি অপোজিট ডাইৰেকশনত থাকে তেতিয়া হলে 5 + 2 = 7 মিটাৰ পাৰ সেকেন্ড ৰিলেটিভ ভেলোচিটি আৰু যদি সেম ডাইৰেকশনত থাকে তেতিয়া হলে 5 - 2 = 3 মিটাৰ পাৰ সেকেন্ড আমাৰ হেখৰ ফৰ্মুলাটো হল বোট এণ্ড ষ্ট্ৰীমৰ ক্ষেত্ৰত একে হয় ৰিলেটিভ ভেলোচিটিৰ কনসেপ্ট হয় জাস্ট উল্টা ইয়াত যেনেকে সেম ডাইৰেকশনত হলে মাইনাস হয় আৰু অপোজিট ডাইৰেকশনত হলে প্লাস হয় বোট এণ্ড ষ্ট্ৰীমৰ ক্ষেত্ৰত যদি বোটখনৰ স্পিড আৰু ষ্ট্ৰীমৰ স্পিড যদি একে ডাইৰেকশনত হয় তেতিয়া হলে প্লাস আৰু উল্টা ডাইৰেকশনত হলে মাইনাস the direction along the stream water is called downstream and the direction against the stream is called upstream if the speed of a boat ekhonor speed in still water is x km/h and speed of the stream is y km/h then downstream speed is equal to x plus y km/h and upstream speed is equal to x minus y km/h কি কৈছে যদি
এটা অবজেক্টৰ স্পীড যদি নদীখনৰ ঢৌৰ ষ্ট্ৰীমৰ একে ডাইৰেকশ্যনত হয় তেতিয়াহ'লে ৰিলেটিভ ভেলচিটিটো প্লাছ হয় আৰু যোনটোক আমি ডাউনষ্ট্ৰীম স্পীড বুলি কওঁ ডাউনষ্ট্ৰীম স্পীড এণ্ড যদি সেই অবজেক্টটোৰ ডাইৰেকশ্যন অপজিট হয় ষ্ট্ৰীমৰ ডাইৰেকশ্যনতকৈ তেতিয়াহ'লে তাক আমি কোৱা হয় আপষ্ট্ৰীম স্পীড আৰু এইটো হয় x মাইনাছ y মানে ডাউনষ্ট্ৰীম স্পীড হৈ গ'ল x প্লাছ y যদি ষ্ট্ৰীমৰ এগেইনষ্টত গতি কৰে ফালে গতি কৰে এণ্ড আপষ্ট্ৰীম স্পীড হয় x মাইনাছ y যিটো অপজিট ডাইৰেকশ্যন গতি কৰে ছাপ'জ এই ডাউনষ্ট্ৰীম স্পীড মানে হৈ গ'ল এই নাৱৰীয়াজনে এই নদীৰ সোঁতত এগেইনষ্টে গতি কৰা নাই নদীৰ সোঁত যোনফালে বৈছে সেইফালেই তেওঁ নাওখন চলাই লৈ গৈছে মানে যদি এই নাওখনৰ স্পীড যদি x হয় আৰু এই ষ্ট্ৰীমৰ যদি স্পীড y হয় তেতিয়াহ'লে একে ডাইৰেকশ্যনত গৈছে কাৰণে তেওঁলোকৰ ৰিলেটিভ ভেলচিটি যাৰ নাম হ'ল ডাউনষ্ট্ৰীম স্পীড x প্লাছ y আৰু আপষ্ট্ৰীম হ'লে মানে অপজিট ডাইৰেকশ্যনত যদি যায় নাওখন নদী সোঁতৰ তেতিয়াহ'লে তাৰ নামটো হ'ল আপষ্ট্ৰীম ইউ এটা ৰিলেটিভ ভেলচিটি হয় আৰু যাক আমি বুজাওঁ x মাইনাছ y দি তো এই ইকুৱেশ্যন দুটাক আমি প্লাছ মাইনাছ কৰি ষ্ট্ৰীমৰ স্পীড আৰু নাওখনৰ স্পীড আমি গম পাব পাৰোঁ x ইজুকেল টু হৈ গ'ল বোটখনৰ স্পীড ইজুকেল টু ডাউনষ্ট্ৰীম স্পীড প্লাছ আপষ্ট্ৰীম স্পীড ডিভাইডেড বাই 2 এণ্ড y ইজুকেল টু ডাউনষ্ট্ৰীম স্পীড মাইনাছ আপষ্ট্ৰীম স্পীড মাইনাছ 2 মানে বোটখনৰ যদি স্পীড ল'ব লাগে তেতিয়াহ'লে ডাউন এণ্ড আপৰ প্লাছ আৰু যদি ষ্ট্ৰীমৰ স্পীড ল'ব লাগে ডাউন এণ্ড আপৰ মাইনাছ ডিভাইডেড বাই 2 ফৰ এক্সাম্পল স্পীড অফ এ বোট যদি দিয়া আছে তোমাৰ 5 মিটাৰ পাৰ ছেকেণ্ড স্পীড অফ দ্য ষ্ট্ৰীম দিয়া আছে 2 মিটাৰ পাৰ ছেকেণ্ড যদি ছেইম ডাইৰেকশ্যনত থাকে সেইটোক কোৱা হয় ডাউনষ্ট্ৰীম স্পীড তেতিয়াহ'লে তেওঁলোকৰ ডাউন ষ্ট্ৰীম স্পীড হ'ব 5 প্লাছ 2 ইজুকেল টু 7 মিটাৰ পাৰ ছেকেণ্ড এণ্ড অপজিট ডাইৰেকশ্যনত যদি থাকে সেইটোক কোৱা হয় আপষ্ট্ৰীম স্পীড আৰু সেইটো হ'ব তেতিয়াহ'লে মাইনাছ 5 মাইনাছ 2 ইজুকেল টু 3 মিটাৰ পাৰ ছেকেণ্ড থেংক ইউ